নমস্কাৰ মাঘ বিহুৰ উপলক্ষে আজি মাঘৰ প্ৰথম দিন সেয়েহে ধেমাজি জিলাত থকা গোগামুখৰ পদুমণি আই থানলৈ আহিছোঁ। আপোনালোকক সকলোখিনি এফালৰ পৰা দেখাই দিম। এয়া হ'ল পদুমণি শিৱ মন্দিৰ। আপোনালোকক দেখাইছোঁ, এবাৰ চাওক। আৰু দেখাই গৈ আছোঁ, কাষতে এটা ডাঙৰ পুখুৰী আছে। পুখুৰীটোতনো কি আছে আমি এবাৰ চাই লওঁ। মই বৰ্তমান পুখুৰীটোৰ পাৰত আছোঁ, মানে মন্দিৰৰ বেক চাইডত। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। মই দেখাবলৈ চেষ্টা কৰিছোঁ। মই বেক কেমেৰাত দেখাম পুখুৰীটো আপোনালোকক। চাবচোন আপোনালোকে। ইয়াৰ পৰা কিমান দূৰ? 4 কিলোমিটাৰ। অঁ চাবা, ছাবস্ক্ৰাইব কৰিবা। নতুনকৈ বনাইছোঁ মই, ইমান ভিডিঅ' নাই, দিছোঁ আৰু মই। হা চাবা তোমালোকে শুনকে। আচ্ছা আচ্ছা, তোমাৰ ভিডিঅ'বিলাক চাওঁ মই। খুব ধন্যবাদ। দাদাৰ এটা ইউটিউব চেনেল আছে, JB'svlog ইউটিউব চেনেলটো আপোনালোক চবেই চাব, মৰম কৰিব আৰু দাদাক আগবাঢ়ি যোৱাত সহায় কৰিব। সহায় বেলেগকৈ একো কৰিব নালাগে, ছাবস্ক্ৰাইব কৰি কিনাৰে বেল বটনটো টিপি দিব, তেতিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক পাই যাব।